আজিৰ ৰেচিপিটো বনাবৰ কাৰণে সৰু সৰুকৈ বন্ধাকবি কাটি লৈ তাত বেচন 1 চামুচ ৰেড চিলি পাউডাৰ, ঘৰৰ হালধি, নিমখ, ঘৰৰ জালুকৰ গুড়া অলপ লৈ লৈছোঁ, অলপমান বেকিং, পিচি থোৱা আদা ৰচুনৰ পেষ্ট, জলকীয়া অলপ, সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি অলপমান ৰিফাইন তেল দি ভালদৰে মিক্স কৰি তাত অলপমান পানী দি ভালদৰে সানি ল'ম। যদি আপোনালোকে বিচাৰে তেন্তে এই মিশ্ৰণখিনি 5 বা 10 মিনিটৰ কাৰণে মেৰিনেট হ'বৰ বাবে ৰাখি থৈ দিব পাৰে। পকৰা বুলি ক'লে কাৰ কাৰ লোভৰ পানী পৰে কমেণ্ট কৰি জনাব দেই। এনেকৈয়ে এটা এটাকৈ পকৰাখিনি বনাই ৰেডি কৰি ল'লোঁ আৰু বনাই হোৱাৰ পাছতনো ৰ'ব পাৰিনে?